আমি সকলোৱে অৱগত কোৰ্টত অলৰেডি কেছ চলি আছে আৰু যিহেতু সকলোৱে শুনি আছে যে ন্যায়ালয়ে আমাক ন্যায় দিব আশাত ৰৈ আছোঁ। আচলতে এতিয়া ক'ব লগা সময় বুলি মই নাভাবোঁ। বহুত চিঞৰিলোঁ, ক্ষীৰ ফুলাই বহুত চিঞৰাৰ পিছত গালিও খালোঁ, বিতৰ্কও হ'ল, কিন্তু শেষ মুহূৰ্তলৈকে কিন্তু ন্যায় লাগিব। মই এটাই কওঁ, যেতিয়ালৈকে ন্যায় নাপায় অসমীয়া জাতিয়ে ন্যায় পোৱা নাই। কিন্তু অকল জুবিন দাই ন্যায় নহয়, আমি সকলোৱে ন্যায় পোৱা নাই। জুবিন দা কোন আছিল নতুনকৈ হয়তো আমি বুজাই দিব, কাৰোবাক বুজাই দিব নালাগে, অলৰেডি বুজি গৈছে। আমি কাক হেৰুৱাইছোঁ, জুবিন গাৰ্গনো কোন নতুনকৈ আকৌ কিন্তু বুজাই দিব নালাগে। কিন্তু অলৰেডি বুজি পায় তেওঁলোকে, কিন্তু আমাক ন্যায় লাগে। কিমান দিন লাগে, কেনেকৈ লাগে, কি লাগে, মুঠতে এটাই কথা, ন্যায় লাগে। কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যিদৰে জেলত সেই নৰপিশাচ কেইজন আছে ওলাই যাতে নাহে। কিন্তু অসমীয়া ৰাইজৰ এইটোৱে অনুৰোধ, এজন খিলঞ্জীয়া যুৱক হিচাপে চৰকাৰ তথা সেই ন্যায়পালিকাৰ প্ৰত্যেকগৰাকী উকিল সংস্থাৰ প্ৰত্যেকগৰাকী সেই ছাৰসকলক কৈছোঁ, ইমানে কষ্ট কৰক নহয় আপোনালোকে, ইমানে পেপাৰ ৱৰ্ক কৰক যাতে তেওঁলোকে সেই জেলৰ ভিতৰতে পচি যাতে মৰে। সেইটোৱে লাগে অসমখনৰ, অসমীয়া ভাষাৰে অসমখনক এতিয়া সেইটোৱে লাগে, আমাক ন্যায় লাগে। কথা সিমানেই। সেইটোৱেতো দুখৰ বিষয়, 6 মাহ হৈ গ'ল। যদি আমি জুবিনদাৰ বাবে ইমান ৰখিব লগা হৈছে ন্যায়ৰ বাবে, যিজন মানুহে অসমীয়া জাতিটোৰ কাৰণে কৰা নাই, কি সেই মানুহজনে কি কি অৱদান আছে হয়তো আমি কৈ পেলাই ৰাতিপুৱাই যাব। তেখেতে দিয়া অৱদান, তেখেতৰ সৃষ্টিৰাজি, তেখেতে দিয়া যিখিনি সবল আমি পাইছোঁ জাতিটোৱে, জীয়াবলৈ যি সকাহ পাওঁ, বা আমি সেই ভাষা বা সেই সংস্কৃতি বা সেই গানৰ মাধ্যমেৰে যি আমি উৎসাহিত হওঁ, কোনজন শিল্পীয়ে দিছে বা কোনজন মানুহে দিছে। মই তুলনা কৰিব খোজা নাই, কিন্তু জুবিন দা এজনেই। কিন্তু যদি ভগৱান বুলি মানিছোঁ, গুৰুজনাৰ পিছত যদি মানুহজনক আমি ঈশ্বৰ পুত্ৰ বুলি কৈছোঁ, তেখেত হয় ভগৱান। আমি অনুভৱ কৰোঁ ভগৱান বুলি, আমি দেখিছোঁ এই ভগৱানজনক। আৰু যদি ভগৱানে ন্যায় নাপায় আমি কেনেকৈ ন্যায় পাম? যদি আপোনাৰ কালি কিবা এটা হয়, যদি মোৰ কিবা এটা হয়, আমি একদম সাধাৰণ মানুহ, আমাৰ কোনো নাই আমাৰ পিছত, আমাৰ দৰে মানুহৰ কি হ'ব, আমাৰ জনগণৰ কি হ'ব? আমাৰ এটাই প্ৰশ্ন, কিয় ন্যায় পোৱা নাই, কিয় ইমান দেৰি হৈছে আৰু কিমান দিন লাগিব? কিন্তু এটাই বিশ্বাস, ধৈৰ্যৰ ফল মিঠা। দাদাই কৈছিলে শ্ব' মাষ্ট গ' অন, গ্ৰেট থিংছ টেক টাইম। আমি ৰৈ আছোঁ, আমি ন্যায় পাম, ন্যায় দিব লাগিব। কথা সিমানেই, লাগিবই ন্যায় দিব। মুঠতে ন্যায় আমি পাম। কোনোবাই বেয়া পাব পাৰে, কোনোবাই এনেকৈ জোৰে কথা কয়, কিছুমানৰ গাত লাগিব পাৰে, কিছুমানে বেয়াকৈ লিখিব পাৰে কমেণ্টত। খাতিৰ নকৰোঁ, কাকো আমি গালি পাৰিব বিচৰা নাই। কোনো শক্তি বা কোনো ৰাজনীতি দলক বা কোনো বিৰোধী বা কোনো শাসনীয় দলৰ নেতাক আমি গালি পাৰিব বিচৰা নাই। তেখেতো অসমীয়া, ময়ো অসমীয়া, তেখেতেও ন্যায় বিচাৰে, ময়ো ন্যায় বিচাৰোঁ। কিন্তু তেওঁলোকৰ হাতত পাৱাৰ আছে, তেওঁলোকৰ হাতত সেই আইনখন আছে, তেওঁলোকৰ হাতত সেই ছিষ্টেমেটিকভাৱে আগুৱাই যাব পৰা সকাহ আছে। আমাৰ হাতত নাই। যিহেতু আছে, সেই শক্তি প্ৰয়োগ কৰক, সেই শক্তি প্ৰয়োগ কৰি পেলাই জুবিন দাক ন্যায় দিয়ক। কথা সিমানেই। আমি চিঞৰি থাকিলে নহ'ব, আমি কিমান চিঞৰিম? আমি চিঞৰাৰ বাহিৰে একো কৰিব নোৱাৰোঁ, অকল চিঞৰিবই পাৰোঁ। কিন্তু তেওঁলোকে কি পাৰে জানে? ন্যায় দিব পাৰে, ন্যায় দিব তেওঁলোকে পাৰে। তেওঁলোকে আমাক ন্যায় দিয়ক। দিয়া নাই, দিব বিচৰা নাই, কেতিয়া দিব কি ভাবিছে ব্যক্তিগত কথা। আমি ইমান সেই মেৰ পাকত সোমাব পৰা আমাৰ মগজু আমাৰ নাই। কিন্তু আমি একদম সাধাৰণ মানুহ, সাধাৰণ ভাষাৰে এটাই জানো, যিহেতু এজন ব্যক্তিয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হ'ল। কোনে হত্যা কৰিলে আমাক লাগে, কিয় হত্যা কৰিলে, কেনেকৈ হত্যা কৰিলে? যদি হত্যা কৰিছে কৈছিলা নহয়, আমাক ন্যায় দিয়া। একদম স্পষ্ট কথা।